প্ৰেম সৰগীয়, প্ৰেমে নামানে কোনো বাধা। প্ৰেমৰ সম্পৰ্কই বিবাহৰ ৰূপত সামাজিক স্বীকৃতি পালে আমি সাধাৰণতে তাক প্ৰেমৰ পূৰ্ণতা বুলি কওঁ। লকডাউনৰ বেয়া খবৰবিলাকৰ মাজতে এটা পূৰ্ণ প্ৰেমৰ সম্পৰ্কই বৰ্তমান আমাৰ দেশত খলকনি তুলিছে। অৱশ্যে আপুনি ভবাৰ দৰে প্ৰেমিক প্ৰেমিকা অথবা দৰা কইনা কোনো চেলিব্ৰিটি নহয়, নহয় কোনো ডাঙৰ ব্যৱসায়ীৰ পুত্ৰ অথবা জীয়াৰী, একেবাৰে সাধাৰণ দুয়ো। কিন্তু তেওঁলোকৰ অসাধাৰণ প্ৰেম কাহিনীৰ বাবেহে তেওঁলোক চৰ্চিত হৈ পৰিছে। ঘটনাটো কানপুৰৰ। দৰাৰ নাম অনিল, পেছাত ড্ৰাইভাৰ। মালিকৰ নিৰ্দেশক্ৰমে তেওঁ লকডাউনত পথৰ কাষত থকা ভিকাৰীসকলৰ মাজত খাদ্য বিতৰণ কৰিবলৈ যাওঁতে দেখা পালে নীলমক। দেউতাকৰ মৃত্যুৰ পাছত ককায়েক আৰু বৌয়েকে নীলম আৰু মাকক মাৰি পিটি ঘৰৰ পৰা খেদি পঠাইছিল। উপায়ন্তৰ হৈ তাই মাকৰ সৈতে কানপুৰৰ পথত বাস কৰিব লগা হ'ল। ভাতমুঠি খুজি মাগি মোকলাই আছিল। কিন্তু লকডাউনৰ ফলত দুয়োৰে জীৱনলৈ যেন অন্ধকাৰ আকৌ এবাৰ নামি আহিল। কিন্তু ভগৱানৰো যে কি লীলা, নীলম আৰু তাইৰ মাকৰ জীৱনলৈ দেৱদূত স্বৰূপে আহিল অনিল। নীলম আৰু অনিলৰ প্ৰথমে চাৰিচকুৰ মিলন হ'ল। তাৰ পিছত সদায়েই খাদ্যবস্তু লৈ অনিল আহি থাকিল। আৰু এদিন অনিলেই প্ৰপ'জ কৰিলে। নীলমেও সঁহাৰি দিলে অনিলে বিচৰা ধৰণেই। আৰু অৱশেষত লকডাউনৰ 60 দিনৰ ভিতৰতেই দুয়ো বিবাহপাশত আবদ্ধ হ'ল। অনিল আৰু নীলম যেন সুখী হওক, এয়ে সকলোৰে কামনা।